বন্ধুসকল আজি আমি আলোচনা কৰিম ভাৰতৰ এটা জনপ্ৰিয় ক্ৰিকেট মেচ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আইপিএলৰ বিষয়ে। আইপিএল অনুৰাগীৰ বাবে ভাল খবৰ, আহি গ'ল আইপিএল। অৱশেষত বাট চোৱাৰ অন্ত পৰিল। আইপিএল ক'ত হ'ব, কেতিয়া হ'ব চলিত বৰ্ষৰ আইপিএল। বন্ধুসকল এই সকলো কথা জানিবলৈ আমাৰ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাই দিয়ক। আইপিএল ভাৰতৰ এটা জনপ্ৰিয় লীগ। 2020 বৰ্ষত গোটেই পৃথিৱী কৰোনা মহামাৰীৰ লগত যুঁজি আছিল, যাৰ ফলত আইপিএল নহ'ব বুলি নিশ্চিত আছিল। কিন্তু এতিয়া বিচিচিআইয়ে ঘোষণা কৰে UAEত অনুষ্ঠিত হ'ব আইপিএল। 2020 বৰ্ষৰ ছেপ্টেম্বৰৰ 19 তাৰিখত অনুষ্ঠিত হ'ব প্ৰথমটো মেচ আৰু 8 নৱেম্বৰত অনুষ্ঠিত হ'ব ফাইনেল মেচ। ICC T20 বিশ্বকাপ প্ৰতিযোগিতা পিছুৱাই দিয়াৰ পাছতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণে আইপিএল অনুষ্ঠিত কৰাত আগ্ৰহ হয়। বন্ধুসকল যোৱা 2019 বৰ্ষৰ আইপিএলৰ কথা আমাৰ সকলোৰে মনত আছে, কাৰণ শেষত যিটো ফাইনেল মেচ অনুষ্ঠিত হৈছিল সেই দুটা হৈছিল মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত। চেন্নাই ছুপাৰ কিংছৰ কেপ্টেইন আছিল কুল, মহেন্দ্ৰ সিং ধোনী আৰু মুম্বাই ইণ্ডিয়ানছৰ কেপ্টেইন আছিল ৰোহিত শৰ্মা। মুম্বাই ইণ্ডিয়ানছৰ শেষত অভাৰ কৰিছিল লাচিত মালিংগাই আৰু চেন্নাই ছুপাৰ কিংছৰ বেটছমেন আছিল শাৰ্দুল ঠাকুৰ, য'ত এটা বলত 2 ৰান লাগিছিল। কিন্তু চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছৰ হাতত পৰাজিত হৈছিল। কিন্তু এইবাৰ আমি ভাত চাই আছো কাৰ কাৰ মাজত হ'ব 2020 বৰ্ষৰ ফাইনেল মেচ। বন্ধুসকল অপেক্ষা কৰক, বাট চাই থাকক আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।